এই গণেশগুৰি যাব নেকি? গণেশগুৰি জাতি হয় আমাৰ অসমৰ গৌৰৱ হয়। ৱেলকাম টু ইউটিউব চেনেল আব্দুল মজিদ। আৰু আমি আজি মানে শ্বুটিঙত আহিছিলোঁ আৰু চব আহিছে। শ্বুটিং শেষে হ'ল আৰু অলপ আছে, গতিকে সকলোবিলাক আহিছোঁ আৰু একেলগে আহি আছোঁ। এই মোৰ লগত আহিছে আমাৰ ভাই লুক ব্ৰ' ক'ত সোমাই আছা বিহু? কেনেকুৱা লাগিছে শ্বুটিঙত আহি? কেনেকুৱা মজা লাগিছে ব্ৰ'? আৰে বহুত গতিকে সঁচাকৈ বহুত ভাল লাগিছে আজি শ্বুটিং কৰি। আৰু মোৰ লগত আহিছে বহুতকেইজন মানুহ আহিছে শ্বুটিঙত। কভাৰ গান এটা কৰি আছোঁ, মনিহা দৈ আপোনালোকৰ মাজলৈ অতি সোনকালে গানটো আমি আপলোড কৰিম ন। গানটো কেতিয়া মানে গানটো তুমি অ'কে কৰি দিবা? তুমি কেতিয়া মানে অ'কে কৰি দিবা গানটো? অহাকালি পাক্কাটো? পাক্কা। 1 2 3 গতিকে হৈছে আমি লিফ্ট পালোহি গুৱাহাটী। আৰু এতিয়া আমি বঢ়িয়াকৈ ইয়াত শ্বট এটা ল'ম। ইফালে চাওক আপোনালোকে গোটেইবিলাকে ধুনীয়া প্লেচ, আৰু বৰ্তমান ইফালে চাওক আপোনালোকে ধুনীয়া প্লেচ। গতিকে খানাপা গাড়ী আপোনালোকক মই দেখাই আছোঁ, ইয়াৰ পৰা ধুনীয়া এটা পৰিৱেশ দেখাই আছোঁ। গতিকে সঁচাকৈ মানে গুৱাহাটীলৈ আহি বহুত ভালেই লাগে, মই ক'ব গ'লে বহুত ভাল লাগে। গতিকে কি ক'ম আৰু আজি সঁচাকৈ বহুত ভাল লাগিলে। গতিকে কি ক'ম আৰু আপোনালোকক, ফাৰ্ষ্ট টাইম লিফ্টত উঠি আহিলোঁ। আৰু লিফ্টত উঠি আহি আমি আজি দেখা পালোঁ ইয়াত এটা মানে জাতি হয় আমাৰ অসমৰ গৌৰৱ হয়। গতিকে মই বহুত প্ৰিয় হয় জাতি। আৰু আমাৰ অসমৰ মানে বিহু বুলি ক'লে জাতি নহ'লে নচলে। হয়, জাতি নহ'লে নচলে, কাৰণ আমাক বিহুটো জাতি লাগিবই, হয়নে নহয়? গতিকে সঁচাকৈ বহুত ভাল লাগিলে। আৰু ইয়াত আহি আমি জাতিটো দেখিলোঁ, সকলোৱে চেল্ফি ল'লোঁ। গতিকে বহুত ভাল লাগিলে। আৰু মাহী কেনেকুৱা লাগিছে? ইয়াত উঠি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ভাইটি চাব আহিছিলোঁ, যিজন আমাৰ মানে পৌৰগত অজয় গ'লটো আজি বেয়া লাগিছে। বহুত দিন একেলগে ইয়াতে কাম কৰি আছিলোঁ, গতিকে আজি গ'ল তাৰ বাবে বহুত বেয়া লাগিছে। আৰু শ্বুটিং শেষ কৰি আজি তাক বিদায় দি দিলোঁ। গতিকে সি ঘৰলৈ যাবলৈ ল'লে আৰু সি ঘৰলৈ গ'লগৈ। গতিকে এতিয়া আমিও গৈ থাকোঁ আৰু ন, সিহঁতকেইটা নাজানো ক'লৈ গ'ল। এই গণেশগুৰি যাব নেকি? গণেশগুৰি বাইদেউ, গণেশগুৰি যাম ভাইটি। বাইদেউ ক'ত যাব? কোথাও মোৰ চিটটো নাই নহয় বাইদেউ। সঁচাকৈ আজি শ্বুটিং কৰি বহুত ভাল লাগিলে। আৰু মই মাহীৰ লগত সদায় কৰিয়ে থাকোঁ। ইয়াত মই শ্বুটিঙৰ কাৰণে আহিছোঁ গুৱাহাটীত, সকলোৱে গম পাইছে। মই ইয়াত কেইদিনমান থাকিম, মানে আমি শ্বৰ্ট ফিল্ম এখন কৰিম। আৰু এতিয়া বৰ্তমান কভাৰ গান এটা কৰি আছোঁ। গতিকে সঁচাকৈ বহুত ভাল লাগিলে আজি শ্বুটিং কৰি। মাহী, এতিয়া আমাৰ আজি শ্বুটিং শেষ হ'লে আমি এতিয়া ঘৰলৈ যাব ওলাইছোঁ। গতিকে কিবাকিবি খামগৈ বাৰু দোকানত। মই খোৱা বোৱাত মেইন আৰু ভাল নহয়, হয়নে নহয়? গতিকে কেনেকুৱা লাগিছে মানে আজি শ্বুটিং কৰি? ভাল লাগিছে। বৰষুণটো আহিলে মানে একো নাই, কিন্তু পিকচাৰ কোৱালিটিটো যিহেতু বৰষুণ আহিছে ন, পিকচাৰ কোৱালিটিটো কিবা এটা ভাল লাগিছে মানে। হয়নে নহয়? একো নাই, মানে মই ৰিক্সাৱালা, আজি মই ৰিক্সা চলাইছোঁ। গতিকে একো লাজৰ কাম নাই, কোনো বেয়া কমেণ্ট নিদিব সেইটো বনোৱাৰ কাৰণে। গতিকে আজিকালি আমাৰ দৰে মানুহ হয়তো মোৰ এসময়ত এনেকুৱা কিছুমান কৰ্ম কৰিয়ে খাব লগা হ'ব পাৰে। গতিকে এইবিলাক প্ৰতি একো নাই, একো আপোনালোকে বেয়া ভাৱ নানিব। এনেই আমি জাষ্ট আপোনালোকক অলপ মনোৰঞ্জন দিবৰ কাৰণে এনেই ৰিক্সাখনত এনেই শ্বট এটা ল'লোঁ। গতিকে আৰু এইফালে আছে আমাৰ সকলো বন্ধু, এয়া মোৰ বন্ধু পৰেশ, অজয়। বঢ়িয়া লাগিছে। ই কি কৰে এয়া? গোটেই গাটো ভিজাই দিলে ই। গতিকে শ্বুটিং শেষ হ'ল, আমি এতিয়া অলপ টাউনলৈ গৈ আছোঁ কিবাকিবি খাবলৈ। গতিকে আৰু সিপিনে আছে আমাৰ পৰেশ আছে, সি লাজ কৰে, সি কেনে দূৰত আছে। গতিকে আপোনালোকে নাজানো আৰু আপোনালোকক কি দিব পাৰিছোঁ, কি দিব পৰা নাই, কষ্ট কৰি আছোঁ আপোনালোকৰ কাৰণে। গতিকে আপোনালোকে সদায় মোৰ ভিডিঅ'বোৰ যাতে এনেকৈ চাই থাকে। কি খাইছে? এতিয়ালৈকে খাব পৰা নাই। ভাল লাগে পানীপুৰি খাই? ভাল লাগে, হয়, বহুত ভাল লাগে। সকলো আহিলোঁ, সকলো পানীপুৰি খাই আছোঁ। তুমি পানীপুৰি নোখোৱা নেকি? কিয়? চবেইতো পানীপুৰি খাই আছোঁ ন? ভাল নাপাওঁ। কিয়? গতিকে ই পানীপুৰি নাখায়, ইয়ে মই স্পেচিয়েল বস্তু এটা খাম। এই বেয়া ভাবিব নালাগে আপোনালোকে, ইয়ে মই ঘুগুনি আৰু পকৰি খাম, হয়নে নহয়? ৰাইজে বেলেগকৈ ভাবি লৈছে চাগে। গতিকে একো নাই। আৰু বাৰু পানীপুৰি খোৱা হ'ল নেকি? কেইটা খালা তুমি খোৱা বোৱাটো আগতকৈ ভালে চাগে, হয়নে নহয়? হয়। এইফালে আছে মাহী। বহুত জ্বলা লাগিছে। কেনেকুৱা লাগিছে পানীপুৰি খাই? কেনেকুৱা লাগিছে? ভালে লাগিছে, কিন্তু জ্বলা লাগিছে বহুত। কেইটা খালা তুমি? কেইটা খালা? 20
মাত্ৰ গতিকে আমাৰ পৰেশ আছে পৰেশ পাপা তুমি কেইটা খালা সঁচা ক'বা কেইটা কেইটা খালো মই নাজানো কেইটা খালো মই নাজানো আমি ফুলে খাবলৈ আহিলোঁ ইয়াৰ দাদাজনে ফুলে বনাই আছে পকৰি আৰু ঘুগুনি বনাই আছে আৰু পকৰি এতিয়া তুমি আৰু মই খাম কাৰণ সিহঁতক নিদিওঁ মাইকো নিদিওঁ কাৰণ সিহঁতে ফুচকা খাইছে এখন হৈছে গণেশগুৰি বজাৰ হয় গতিকে বহুত ডাঙৰ বজাৰ হয় এখন হয়নে নহয় কিমান ডাঙৰ বজাৰ হয় গতিকে এখন বজাৰত আহি সঁচাকৈ বহুত ভাল লাগে আৰু এখন বজাৰত মই প্ৰায় আহি থাকোঁ ইয়াত কিবা কিবি ল'বলৈ আহি মানে থাকোঁ ইয়াত গাঁৱতকৈ ইয়াতে ফেভৰেট মাল পোৱা যায় আৰু দামটো অলপ বেছি আৰু হয়নে নহয় বেছি হয় কিন্তু মানে ঘৰুৱা খাদ্যবিলাক এখন বজাৰতে পোৱা গতিকে ইয়াত মই কিবা কিবি ল'বলৈ আহি থাকোঁ ইয়াত সন্ধিয়া সদায় আহোঁ ইয়ালৈ কিবা কিবি আহিব সকলোৱে আহিব ইয়ালৈ ভাল ভাল বস্তু হয় গতিকে মই আহিয়ে থাকোঁ প্ৰায়ভাগ ইয়াত আহি থাকোঁ গতিকে আপোনালোকেও আহিব গতিকে ভাল ভাল বস্তু পাব ইয়াত ভাল ভাল গাঁৱলীয়া যিমান ভাল আছে মানে গোটেইবোৰ ইয়াতে পোৱা যায় গাঁৱতে নাপায় নেকি তেনেকুৱা ইয়াত পায় আৰু ইয়াত বহুত